হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ নগাঁও, যিহেতু আমাৰ এক্সাম চেজ আৰু এতিয়া বন্ধ। আৰু আপোনালোকে ভিডিঅ'টো চাগে মেবি 21 মানত চাই আছে, মানে আজি চাই আছে, কিন্তু একচুৱেলি মই 19তে আহিলোঁ। বহুত কাম আছিলে আহি পেলাই, গতিকে ভিডিঅ' কৰিবলৈ বা মানে এডিট কৰি আপলোড দিবলৈ সময় পোৱা নাছিলোঁ। বাই বাই। আকৌ পঢ়ি দিলিছে, নাযাওঁ নেকি? এই স্পীড ব্ৰেকাৰ বোলে চোৰৰ কাৰণে দিছিল। তাই কৈছে, তই কৈছিলি চোৰৰ কাৰণে দিছিল। টমটমবোৰ ওলোৱাৰ পিছৰ পৰা নতুন ৰিক্সা বুলিলে দেখাই নাযায়, আৰু যিহেতু টমটমতে অহা যোৱা কৰোঁ, গতিকে ৰিক্সাত উঠাই নহয়। আজি বহুত দিনৰ পিছত উঠিলোঁ। মইবোৰ যে কেনেকৈ আগবাঢ়ে, দুদিনমান নগাঁওখনলৈ নাহিলে প্ৰত্যেক দিনাই নতুন বস্তু এটা দেখি। আৰু এয়া ঘৰ পালোহি, আহি পেলাই চাবচোন ইহঁতৰ উৎপাত। কি কৰোঁ কাপোৰ চাপোৰ কেলে পেলাই দিলা চব তুমি? কি খবৰ? মামা খালা মেক্সেস ইউই আছে, নতুন বেড লগাইছে আমার পরিজনী। বলো বলো বলো, ভিতর কম পাইছো। সিহঁতক মৰম কৰি মেলি ফ্ৰেছ হৈ আইতাৰ হাতেৰে বনোৱা চাহ একাপ খাই মই গ'লোঁ মাহঁতৰ অফিচত। আজি মাহঁতৰ অফিচত ভাত খোৱাৰ নিমন্ত্ৰণ আছিলে, আৰু ভাত সাজ ইমান ভাল লাগিলে হাঁহৰ মাংসৰে খাই পেলাই। আপোনালোকে নিশ্চয় ভাবে যে এইজনী য'ত কুকুৰ ত'ত। ঠিকেই ভাবে, মই য'ত থাকোঁ কুকুৰ ক'ৰবাত না ক'ৰবাত থাকিবই, আৰু মই সিহঁতক মৰম কৰিমেই। এয়া হৈছে ঘৰৰ পিছফাল, আৰু মানে এতিয়া মাহঁতে খেতি কৰিছে কিবা কিবি। নাই চিঙা, এজোপা হৈছে ৰহৰ দালি। খেতি চাই মেলি সন্ধিয়াই হ'ল, সন্ধিয়াটো জুই লাগিবই। আজিৰ ব্লগটো ইমানখিনিতে আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব।